ওদালগুৰি জিলাৰ কলাইগাঁৱত UPPL দলৰ বিশাল সভাৰ লগতে পদযাত্ৰা। মুদৈবৰী সমষ্টিৰ প্ৰাৰ্থী এন্থনী বসুমতাৰীয়ে নাচি বাগি প্ৰচাৰ চলায়। বিটিআৰ অঞ্চলত এতিয়া নিৰাপত্তা আহিছে, শান্তি আহিছে, ৰাইজে চবে উৎফুল্লিত হৈছে। প্ৰথমবাৰৰ কাৰণে 17 বছৰৰ পিছত গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া ৰাইজে হাতত ল'ব পাৰিছে। যোৱা 17 বছৰত ইয়াত গণতান্ত্ৰিক প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে হাগ্ৰামা মহিলাৰীয়ে ডমিনেট কৰি ৰাখিছিলে আৰু আজি ইয়াত গণতান্ত্ৰিক প্ৰক্ৰিয়া ৰাইজৰ মাজলৈ আহিছে। গতিকে চবে উৎফুল্লিত হৈছে। এইবাৰ বিটিআৰত পৰিৱৰ্তন আহিব, দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ হ'ব আৰু ইয়াত ভয়ভীতৰ ৰাজনীতিৰ সমাপ্ত হ'ব। UPPL দলে ইয়াতে চৰকাৰ গঠন কৰিব, সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যাব। মদৈবৰীৰ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা বহুত প্ৰগ্ৰেম কৰি আছে। মদৈবাৰী সমষ্টিক VIP সমষ্টি কৰি দিলে, ভালেই হ'ল। ইয়াত মুখ্যমন্ত্ৰী আহিছে, ইয়াত মন্ত্ৰীসকল আহিছে। তো মদৈবাৰী সমষ্টিটো এতিয়া VIP সমষ্টি কৰি দিলে। যিহেতু ইলেকশ্যনত আহিছে, বাকী সময়তো সেই নেতাবিলাকে ইয়াৰ উন্নয়নৰ কাম কৰিব লাগিব। আপোনালোকে মনত ৰাখিব আৰু পিছত প্ৰশ্ন কৰিব। ওদালগুৰিৰ পৰা পূৰ্বজ্যোতি মেধিৰ ৰিপৰ্ট, কামৰূপা নিউজ।